Hello guys, welcome back to my YouTube channel. আপোনাৰ সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। বহুত দিন হ'ল যিহেতু আপোনালোকৰ ভিডিঅ' দিব পৰা নাই। সেইবাবে আজি ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো। কি হয় কি কৰো দিনটো চাই যাব আগলৈ। এতিয়া ধুন স্কুললৈ ওলাই গৈছে। তাই স্কুললৈ যোৱা আগৰ কেইটামান মুহূৰ্তৰ ক্লিপছ আছে হে আপোনালোকলৈ আগবঢ়াম বাৰু। আজি যিহেতু ৰাখি বন্ধন আপোনালোক সকলোকে ৰাখি বন্ধনৰ বহুত শুভকামনা জনালো। লগতে দাদা তোলৈ বহুত শুভকামনা থাকিল। এতিয়া যিটো আমাৰ লগত প্ৰত্যেকটো খুজতে আমাৰ সাহস হৈ আছে আৰু আহিব লগা প্ৰত্যেকটো দিনতে যাতে তই আমাৰ সাহস হৈ জীয়াই থাক তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু আজি পিছবেলালৈ ধুনৰ ককায়েক আৰু ভাইক আহিব যিহেতুকে তাই ৰাখি পিন্ধাব। সেইবাবে ভিডিঅ'টো আগলৈ কি হয় চাই যাওক। আমাৰ ঘৰৰ পৰিৱেশ যিমান বিশৃংখল হৈ আছে আপোনালোকক দেখাব নোৱাৰা অৱস্থা হৈছে। তথাপিতো মই বাৰু দেখাম মিষ্টাৰ কিদৰে লেংখাই পৰি আছে। কাম বন্ধ এতিয়া নাই, তেনেকৈ আজি ডিউটিও যোৱা নাই। তো মোৰ এতিয়া কামৰ অন্ত নাই, সেইবাবে কাম কৰিবলৈ আৰম্ভ কৰি দিম। আৰু এইফালে আমাৰ মিষ্টাৰ চক পাপা কৈ দিয়া কিবা এটা। এতিয়া একো নকয়, টোপনিত পূৰা মানে কি বুলি ক'ম আৰু মস্কুল হৈ আছে বুলি ক'ব লাগিব। এতিয়া মই কি কৰোঁ আপোনালোকে আগলৈ চাই যাওক। ৰাতিপুৱাৰ সময়খিনি ইমান লৰালৰি হৈ দেখিছেনে বাৰু। এইফালে ধুনে এয়া ডায়েৰীখন এৰি থৈ গুচি গ'ল। এতিয়া আমি ভানলৈ লৈ আছোঁ। ভান আহিব এতিয়া চাই উঠি আহিছে। এতিয়া আমি যাবলৈ লৈছোঁ মাৰ্কেটৰ ফালে। কিবা কিবি অলপ বজাৰ কৰিব লগা আছে, গৈ আহোঁগৈ। তাৰপিছতে আহি দেখাই আছোঁ। সেইফালে ওলাই হ'ল নাই তোমাৰ? হ'ল নাই ওলাই? এইখিনিতে কথা এষাৰ ক'বলৈ একেবাৰে পাহৰি গৈছিলোঁ। আমাৰ মিষ্টাৰ যিহেতুকে আপোনালোকে নাই দেখা ভাবিছে ক'ত গ'ল বুলি। তাৰ পটককৈ নাইট শ্বিফৰ ডিউটি হৈ গ'ল, সেইবাবে যাবগৈলগীয়া হ'ল। মোৰ খুব বেছি বেয়া লাগিলে সি যোৱাগৈ কাৰণে। তথাপিতো উপায় নাই, আলহী মাতিছোঁ যেতিয়া নেকি শুশ্ৰূষা কৰিবই লাগিব। সেয়াই আৰু অকলে কৰি আছোঁ আৰু। এইফালে বৰ্তমান মই ফ্ৰাই কৰি আছোঁ পনীৰ। এইফাললৈ বনাই থৈছোঁ বিলাহী গ্ৰেভিটো ৰাখিবলৈ কাৰণে। ফুল ৰেচিপিটো হ'লে দেখাম। আৰু এইফালে ইয়াত বনাই থৈছোঁ ৰঙালাও বিন আলু চব্জি। এইফালে ইয়াত দালি ঔটেঙা। नाम किटा কৈ দিয়া এটা नमस्कार, মোৰ নাম শ্ৰী উবৰাজ সোণোৱাল। আচ্ছা হ'ব দা কৈ দিয়া। মোৰ নামটো শ্ৰী সমীৰণ দত্ত।
সমীৰণ দত্ত আমাৰ এইফালে দুটাই ভায়েক ককাইক একেলগতে বহি আছে এজনী আমাৰ সৰু বেটি হাই কেইটাতি নামটো কৈ দিয়াচোন ইমান ধুনীয়া নাম ন তো ফ্ৰেণ্ডছ আমাৰ দেখিছে বৰ্তমান খানা খোৱা পৰ্ব চলি গ'ল আজি যিহেতু নেকি ৰাখি পনীৰ সেইবাবে নিৰামিষে বনালোঁ আৰু পনীৰ লগতে নিৰামিষ চব্জি আৰু টেঙা দাইল এনেকৈ চলি গ'ল আৰু মোটামুটি এতিয়া চলি আছে ধুনীয়াকৈ খানা তো চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো আগলৈ क्या नहीं साएगा नहीं साएगा मुस्लिम नाम क्या करेगा तो मुस्लिम नाम मुस्लिम बोले नाम जे दिए थे नाम বিলাক দিয়ে মুসলিমৰ যেটো হেনো হেৰি লেঙেৰা হেটো তুফান আলী নাম দিয়ে কি নাম তুফান আলী আর যেটো হেনো হেৰি সোনা সব কই না দেখে হেনো বজর আছে রাস্তার নামটা শুনি পারি রাস্তার নাম কই রাস্তার নাম কই জানা না না বা সবকে কৈছো কালি ভিডিঅ'টো শেষ কৰা নহ'লে যিহেতুকে ইমান বেছি গৰম আৰু খাই বৈ আজৰি হওঁতে বহুত দেৰি হৈ গ'ল সেইবাবে কালি ভিডিঅ'টো এণ্ড নকৰিলোঁ আজি ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে আজিলৈ ইমানতে সামৰিছোঁ বাই বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'